হেল্ল' ফ্ৰেণ্ডসকল, Assam ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম হোমগাৰ্ডৰ এখন নিউ আপডেট আহিছে, অফিচিয়েল নটিছখনত কি লিখা আছে সকলোখিনি সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে অফিচিয়েল নটিছ। অসম চৰকাৰ জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয় নলবাৰী জিলাৰ পৰা আহিছে এই নটিছখন। ইয়াতে লিখা আছে, ইয়াৰ দ্বাৰাই নলবাৰী আৰু বাক্সা জিলাৰ সমূহ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক জনোৱা হয় যে যিসকল গৃহৰক্ষী জোৱান 3 বছৰীয়া ম্যাদ উকলিছে আৰু যিসকলৰ 2025 চনত উকলিব সেইসকল গৃহৰক্ষী জোৱানৰ পুনৰ বাছনি তথা ম্যাদ বৰ্ধিতকৰণৰ বাবে অহা ইংৰাজী 18-10-2024 তাৰিখৰ পৰা 18-11-2024 তাৰিখৰ ভিতৰত নলবাৰী জিলাৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত আবেদন পত্ৰ জমা দিবৰ বাবে জনোৱা হ'ল। আবেদনৰ লগত বুনিয়াদী প্ৰশিক্ষণৰ মূল প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, স্কুল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, মোবাইল নম্বৰ আৰু 3 কপি পাছপোৰ্ট ফটো জমা দিব লাগিব। ফ্ৰেণ্ডসকল, সকলোৱে গম পালে এই নটিছখন অসম চৰকাৰৰ জিলা গৃহৰক্ষী নলবাৰী জিলাৰ কাৰ্যালয়ৰ পৰা এই নটিছখন আহিছে। যিসকল নলবাৰী জিলাৰ গৃহৰক্ষী জোৱান আছে সেইসকললৈ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। তেখেতসকলে যাতে এই ভিডিঅ'টো পাই উপকৃত হয়। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।